Dear student, আমাৰ আগৰ ভিডিঅ'টোত দশমমান শ্ৰেণীৰ অনুশীলনী 1.2ৰ আমি কুৱেশ্যন নম্বৰ 1 আৰু 2টো কৰিছিলোঁ। এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 3। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 3টো চোৱা কি দিয়া আছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ ওলোৱা। এইটো কুৱেশ্যন নম্বৰ আমি 1ত যেনেদৰে সৰু নিয়মেৰে আমি হৰণ কৰিছিলোঁ একেদৰে কৰিম আমি। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3ৰ কুৱেশ্যন নম্বৰ 1 যিটো আছে, কুৱেশ্যন নম্বৰ 1 আছে 12, 15 আৰু 21। একে 12ক সৰু নিয়মেৰে হৰণ কৰিলে 2 6 গুণ 12, আকৌ 6ক 2ৰে দিব পাৰিম 2 3 গুণ 6, 3 5 গুণ 15, 3 7 গুণ 21। এতিয়া আমি একে 12ক কেনেদৰে লিখিব পাৰিম? 2 × 2 × 3, 15ক আমি লিখিব পাৰিম 3 × 5 আৰু 21ক লিখিব পাৰিম 3 × 7। এতিয়া HCF মানে গসাউ। এতিয়া HCFটো আমি আগতে কৈছিলোঁ কি আছিলে, কমনখিনি ল'ব লাগিব। এতিয়া চোৱা ইয়াত 2 ইয়াত আছে কিন্তু বাকীত নাই, মানে তিনিটাতেই কমন থাকিব লাগিব। 2 5 7 এটাত যদি আছে এটাত নাই, কিন্তু 3টো চোৱা 3 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে, তাৰমানে এই তিনিওটাৰ ক্ষেত্ৰত 3 কমন। চ' আমি 3ক যদি এনেকৈ পেয়াৰ এটা কৰিব পাৰোঁ, চোৱা এতিয়া তিনিটাতে 3 আছে, চ' গতিকে আমি গসাগুটো আমাৰ কিমান হ'ব 3। তো এতিয়া ওলাব লাগিব LCM মানে লসাগু। লসাগু কি আছিলে, কমন আনকমন গোটেইখিনি। চ' 2 × 2 2 × 2 লিখি ল'ম। কমন আছিলে 3, তিনিটা আছে কিন্তু আমি কেইটা লিখিম, এটা। 5 × 7, চ' আমাৰ LCM কিমান আহিলে 2 × 2 × 3 × 5 × 7। এনেদৰে বাকীবিলাক কৰিবা। চ' এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 4। এতিয়া কুৱেশ্যন নম্বৰ 4টো চোৱা তোমালোকে, যে দিয়া আছে গসাউ 306 657 = 9 আৰু লসাগু আমি উলিয়াব লাগিব 306 657ৰ। চ' এই অংকটো ইম্পৰ্টেণ্টো হয়, এক্সামতো আহে। চ' গতিকে এতিয়া আমি 4 নম্বৰটো কৰোঁ। তো 4 নম্বৰ আগৰ ভিডিঅ'টোত আমি এটা ফৰ্মুলা আলোচনা কৰিছিলোঁ যে যিকোনো দুটা অখণ্ড সংখ্যা A আৰু Bৰ ক্ষেত্ৰত HCF এই সংখ্যা দুটাৰ ইনটু LCM এই সংখ্যা দুটাৰ = A × B। আমি এনেদৰে লিখিব পাৰিম, গসাউ ইনটু লসাগু = সংখ্যা দুটাৰ পূৰণফল। তেতিয়া প্ৰশ্নত চাবা HCFটো দিয়া আছে, প্ৰশ্নত HCF দিয়া আছে 9, চ' গতিকে আমি কি লিখিলোঁ 9। LCMটো আমি ওলাব লাগিব যিহেতু, গতিকে LCM আৰু সংখ্যা দুটা কি কি আছিলে 306 আৰু 657। তেতিয়া LCM যিহেতু ওলাব লাগিব, আমি LCMক লেফ্ট হেণ্ড ছাইডত ৰাখিলোঁ, 9ক ৰাইট হেণ্ড ছাইডতো লৈ গ'ল। চ' এতিয়া এইফালে গ'লে এইটো হৈ যাব হৰণ। চ' এতিয়া এই দুটা পূৰণ নকৰিবা, এই দুটা পূৰণ কৰিলে পূৰণফলটো ডাঙৰ হয়, গতিকে হৰণ কৰিবলৈ অসুবিধা হ'ব। এজ ইট ইজ লিখিবা 306 × 657। এতিয়া 9ৰে যি দুটা সংখ্যা চাবা কোনটো হৰণ কৰিব পাৰি। তো যিহেতু ইয়াত 306ক 9ৰে হৰণ কৰিব পাৰি, গতিকে আমি 9ৰে 306ক হৰণ কৰি পালোঁ কিমান 34। চ' গতিকে 34 × 657 এই দুটা পূৰণ কৰিলে এনচাৰ কিমান আহিব 22,338। এতিয়া এইটো হ'লগৈ আমাৰ ওলাবলগীয়া LCM। এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা, আৰু একে ধৰণৰ প্ৰশ্ন কিছুমান লৈ পেলাই তোমালোকে কৰিবা, তেতিয়া তোমালোকৰ কনচেপ্টটো আৰু ক্লিয়াৰ হ'ব। থেংক ইউ।